আৰু এটা সৰু সপোন পূৰ হ'ল। এয়া ৰাতিপুৱা সাজি কাচি ওলাইছোঁ ডিলাৰলৈ বুলি। আৰু আমি আগদিনাখনেই ডিলাৰত গৈ পেলাই যিখিনি ফৰ্মেলিটিছ থাকে সেইখিনি ফুলফিল কৰি থৈ আহিছোঁ, কাৰণ টাইম লাগে আৰু আৰাধ্যাক যিহেতু ঘৰত থৈ গৈছোঁ, ইমান টাইম এৰিবলৈ বেয়া, সেইকাৰণে আগদিনাখনেই আধা আধি কাম কৰি থৈ আহিছোঁ। আৰু নেক্সট দিনাখন গৈ বাকী যিখিনি কৰিব লগা আছে সেইখিনি কৰিলোঁ এয়া। আৰু মানে ছিগনেচাৰ ইমানেই মাৰিব লগা হৈছে ন, এখন মানে সৰু কিতাপৰ জোখত মানে পেজ আছে, তাতে গোটেইখিনি ছিগনেচাৰ মাৰিব লগা হৈছে। পূৰা এক্সাইটেড হৈ আছোঁ নতুন স্কুটি চলাবলৈ। পিছে কি জানে, আমাৰ ঘৰত আগৰ পৰা স্কুটি আছে বাৰু, কিন্তু মই চলোৱাহে নাই তেনেকৈ, মানে এদিন দুদিন চলাইছোঁ আৰু কেতিয়াবা, কিন্তু ভিৰ ভাৰ জেগাত মই মানে চলাবলৈ অলপমান ভয় লাগে। বেছি ভিৰ ভাৰ দেখিলে মানে অলপমান নাৰ্ভাছ হৈ যাওঁ। একো নাই, লাহে লাহে প্ৰেক্টিচ কৰিলে আহি যাব ন। বাৰু, যদি আপোনালোকৰ কিবা দুচকীয়া বাহন কিনিব লগা আছে তেনেহ'লে ইয়াত আহিব পাৰে। ইয়াত দেৱালীৰ উপলক্ষে ধুনীয়া ধুনীয়া উপহাৰ আৰু অফাৰ দি আছে। ইয়াৰে এড্ৰেছটো হৈছে দিহিঙীয়া মটৰ্ছ নিয়েৰ টাউন বানটো এনআৰএল পেট্ৰল পাম্প। এয়া আমি ডিলাৰৰ পৰা ওলালোঁ, আৰু ডিলাৰৰ পৰা ওলাওঁতে ভাবিলোঁ নতুন বস্তু এটা আনিছোঁ যিহেতু, কিবা মিঠাই চিঠাই ঘৰলৈ লৈ যাওঁ, এয়া লৈ আহিলোঁ। আহি পায়ে আৰাধ্যাক অকণমান এয়া উঠাই দিছোঁ। তাৰপাছত ধুনীয়াকৈ গামোচা পিন্ধাই মেলি পূজা প্ৰাৰ্থনা কৰিলোঁ। আৰু মোৰ স্কুটিৰ মডেলটো হৈছে Suzuki Axis 125, আৰু কেনেকুৱা দেখিছে আপোনালোকে কমেণ্ট এটা কৰি নিশ্চয় জনাব।